নমস্কাৰ। আশা কৰোঁ আপোনালোক সকলো অতি কুশলে আছে। মই ৰিণীজনী চৌধুৰীয়ে আপোনালোকক এই মঞ্চলৈ স্বাগতম জনাইছোঁ। আজি বিশেষ কাৰণত বহুদিনৰ মূৰত আপোনালোকৰ সন্মুখত আকৌ আহিলোঁ। আচলতে কিছু শিক্ষাগুৰুৰ অনুৰোধত মই এই ভিডিঅ'টি বনাব লগা হ'ল। আমাৰ আৰপিসকলৰ অৰ্থাৎ ৰিচোৰ্চ পাৰ্চনসকলৰ এটি ট্ৰেইনিং হৈছিলে NERC ৱেবিনাৰ আৰু SSA অসমৰ সহযোগত সুদূৰ হায়দৰাবাদৰ পৰা আমাৰ গোটেই অসমৰ আৰপিসকলক এটি ট্ৰেইনিং দিয়া হৈছিলে মেণ্টেল ৱেলবিং আৰু ইফেক্টিভ লিভিঙৰ ওপৰত। সেই সন্দৰ্ভতে মই আপোনালোকৰ ওচৰত এটি বক্তব্য আগবঢ়াব খুজিছোঁ আৰু মোৰ এই বক্তব্য ওছমানিয়া ইউনিভাৰ্চিটিৰ এছ'চিয়েট প্ৰফেচৰ পদ্মপতি স্বাতি মেডামে প্ৰদান কৰিছিলে আৰু তেওঁ সাইকোলজিকেল স্কিলছ ফৰ ইফেক্টিভ লিভিঙৰ ওপৰত এই বক্তব্যটি দাঙি ধৰিছিলে আমাক। গতিকে সেই সম্পৰ্কে মই আপোনালোকক সন্মুখত কিছু মানসিক কৌশল এই COVID-19 যি সংহাৰী ৰূপ হৈ আছে তাৰ বাবে আমাৰ সকলোৰে মনত শংকা ভয় এইসমূহ আহিছে। গতিকে আমি এই শংকা ভয়সমূহ ৰোধ কৰি কিছু আমি কৌশল যাতে সকলো স্তৰৰ মানুহে গম পায় এই ভিডিঅ'টোৰ যোগেদি তাৰে এটা প্ৰচেষ্টা আগবঢ়াইছোঁ। গতিকে সকলোকে মই কৃতজ্ঞতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মেডাম স্বাতি তেওঁকো মই ইয়াৰ পৰাই অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ভিডিঅ'ত শ্লাইডখিনি অকণমান দীঘল, গতিকে মই খুব চমুকৈ ক'বলৈ চেষ্টা কৰিম। আহক আমি আৰম্ভ কৰোঁ। সাইকোলজিকেল স্কিলছ ফৰ ইফেক্টিভ লিভিং অৰ্থাৎ ফলপ্ৰসূ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় মানসিক কৌশল। To build a student's psychologically strength to cope with the crisis situation. শিশুসকলক যিকোনো অৱস্থাৰ সৈতে মোকাবিলা কৰিবলৈ আমি মানসিকভাৱে শক্তিশালী কৰি তুলিব লাগিব আৰু তাৰ বাবে আমি ডাঙৰ সকলো এই ক্ৰাইচিছ চিটুৱেশ্যনৰ লগত মোকাবিলা কৰিবলৈ মানসিকভাৱে শক্তিশালী হ'ব লাগিব। সাইকোলজিকেল স্কিলছ অৰ্থাৎ মানসিক কৌশল আমাৰ জীৱন ধাৰণৰ মানদণ্ড ক্ৰিয়াকলাপ মানসিক সন্তুষ্টি বা প্ৰশান্তি বৃদ্ধি কৰা আৰু যিকোনো অৱস্থাৰ লগত সহাৱস্থান কৰিবলৈ যিসমূহ কৌশল অৱলম্বন কৰা হয় সেয়ে হৈছে মানসিক কৌশল। মানসিক কৌশলৰ তিনিটা স্তৰ আছে। এটা হৈছে এফেক্টিভ, কগনিটিভ আৰু কগনিটিভ। এফেক্টিভ অৰ্থাৎ যি আমাৰ ভাৱ আৱেগ দৃষ্টিভংগীৰ লগত জড়িত, আমি মনস্তাত্ত্বিক বা ভাৱাত্মক বুলি কওঁ। আৰু কগনিটিভ অৰ্থাৎ ইচ্ছা আশা চেষ্টাৰ লগত জড়িত, অৰ্থাৎ এয়া হৈছে মানসিক প্ৰক্ৰিয়া। আৰু কগনিটিভ অৰ্থাৎ জ্ঞান সম্বন্ধীয় বা সজ্ঞানমূলক যি অৱস্থা। আমাৰ চাৰিওফালে পৰিৱৰ্তন হৈ আছে। চেঞ্জ ইজ কনষ্টেণ্ট। হয়, পৰিৱৰ্তন থাকিবই, কিন্তু এই পৰিৱৰ্তন আচলতে ক'ৰ পৰা আহিব লাগে? হয়, চেল্ফ চেঞ্জ। আমি নিজকে প্ৰথমতে পৰিৱৰ্তন কৰিব লাগিব। কেনেকৈ পৰিৱৰ্তন কৰিম? তিনিটা উপায় আছে। এটা হৈছে থিংকিং অৰ্থাৎ চিন্তা, এটিটিউড অৰ্থাৎ দৃষ্টিভংগী আৰু বিহেভিয়াৰ অৰ্থাৎ ব্যৱহাৰ বা আচৰণ। এতিয়া আহিলোঁ 9টা মৌলিক মানসিক স্তৰৰ কৌশললৈ। এই মানসিক স্তৰকেইটা আপোনালোকে শ্লাইডত দেখিছে। তলৰ পৰা আহোঁ, লেভেল 1ত আছে দৃষ্টিভংগী বা মনোভাৱ অৰ্থাৎ এটিটিউড, মটিভেশ্যন অৰ্থাৎ অভিৰুচন, গোল অৰ্থাৎ লক্ষ্য প্ৰতিশ্ৰুতি বা উদ্দেশ্য, পিপল স্কিল অৰ্থাৎ মানুহৰ কৌশল, নিজৰ লগত ভাৱ বিনিময় অৰ্থাৎ চেল্ফ টক, মনেৰে কল্পনা কৰা অৰ্থাৎ মেণ্টেল ইমেজিনেৰী, উদ্বেগৰ পৰিচালনা মেনেজিং এংজাইটি, ভাৱৰ পৰিচালনা অৰ্থাৎ মেনেজিং ইম'শ্যনছ আৰু একাগ্ৰতা বা কেন্দ্ৰীকৰণ সেয়া হৈছে কনচেন্ট্ৰেশ্যন। প্ৰথম আহিছোঁ এটিটিউডৰ বিষয়। এটিটিউড ইজ এ মেণ্টেল পজিশ্যন ৰিলেটিভ টু এ ৱে অফ থিংকিং অৰ বিং অৰ্থাৎ দৃষ্টিভংগী বা মনোভাৱেই সকলো। অৰ্থাৎ ই আমাৰ মনৰ এক অৱস্থা, অৰ্থাৎ আমি কেনেদৰে ভাবোঁ। ইফ ইউ থিংক ইউ কেন, ইউ আৰ ৰাইট। ইফ ইউ থিংক ইউ কাণ্ট, ইউ আৰ ৰাইট এগেইন। হয়, তুমি যদি ভাবা তুমি পাৰিবা, তেন্তে তুমি শুদ্ধ। আকৌ তুমি যদি ভাবা তুমি নোৱাৰা, তেতিয়াও তুমি শুদ্ধ। গতিকে এই গোটেইখিনি এটিটিউড বা দৃষ্টিভংগীৰ ওপৰত নিৰ্ভৰ কৰে। আইচবাৰ্গ, তুষাৰ স্তূপ আপোনালোকে এই শ্লাইডখনত দেখিছে।
দেখিছেনে অকল 10% দেখা পায় বাকি 90% পানীৰ বা সাগৰৰ তলত আছে সেইদৰে দৃষ্টিভংগীও এটা নেদেখা অংশ যি আমাৰ মনৰ ভিতৰত থাকে অৰ্থাৎ 90% ভিতৰত থাকে মনৰ কি ওলাই থাকে 10% বিহেভিয়াৰ ব্যৱহাৰ বা আচৰণ ওলাই থাকে গতিকে আপুনি আইসবাৰ্গৰ নিচিনা এইটো কথা চুজ ইউৰ এটিটিউড আপুনি আপোনাৰ দৃষ্টিভংগী নিৰ্বাচন কৰক আপোনাৰ দৃষ্টিভংগী বা মনোভাৱে আপোনাৰ জীৱনৰ ফল নিৰ্ণয় কৰিব আৰু ঋণাত্মক ভাৱধাৰাক প্ৰশ্ৰয় নিদিলে ইয়াৰ নিজা কোনো পাৱাৰ বা শক্তি নাই কিন্তু আপুনি দৃষ্টিভংগী কেনেদৰে সলনি কৰিব আচলতে ধনাত্মক চিন্তা ভাৱে আমাৰ মন দৈনন্দিন কাম কাজত সহজভাৱে জীৱন যাপন কৰিবলৈ আমাক সহায় কৰে কেনেকৈ সম্ভৱ মই নিজেই নিজৰ দায়িত্ব ল'ব লাগিব হয় আপুনি বা মই নিজেই নিজৰ দায়িত্ব ল'ব লাগিব অৰ্থাৎ হু এম আই ফৰ হোৱাট আই হেভ এণ্ড ফৰ হোৱাট আই ডু মই কোন মই মোৰ নিজস্ব কি আছে আৰু মই কি কৰিব পাৰোঁ গতিকে কেনেকৈ কৰিব অবজাৰ্ভ ইউৰ থিংকিং আপোনাৰ চিন্তা ভাৱনাক লক্ষ্য কৰক আমাৰ দিনও হাজাৰটা চিন্তা আহি থাকে মনলৈ কিন্তু আমি কেনেধৰণৰ চিন্তা কৰিছোঁ পজিটিভ কৰিছোঁ নে নিগেটিভ কৰিছোঁ এই সম্পৰ্কে আপুনি জ্ঞাত হ'ব লাগিব যদি আপুনি ভাবে আজি দিনটো খুব ভাল হ'ব তেনেহ'লে আপোনাৰ নিশ্চয় ভাল হ'ব আৰু যদি ভাবে যে এইটো ইমান ভাল নহ'ব দিনটো আজি গতিকে আপোনাৰ তেনেদৰে দিনটো যাব গতিকে কি কৰিব লাগিব চুজ ইউৰ বিহেভিয়াৰ আপুনি আপোনাৰ ব্যৱহাৰ নিশ্চিত বা নিৰ্বাচন কৰক আমাৰ চাৰিওফালে এতিয়া পেণ্ডেমিক মহামাৰী চলি আছে গতিকে আমাৰ খং ৰাগ হতাশ এইসমূহে আমাক সোনকালে আক্ৰমণ কৰিব পাৰে এইসমূহ হৈছে ষ্টিমুলাছ আৰু সেইদৰে আমি ষ্টিমুলাছৰ যেনেকুৱা ষ্টিমুলাছ আহে আমি ৰেছপন্স দিওঁ কিন্তু আপুনি যদি আপোনাৰ দায়িত্ব গ্ৰহণ কৰে তেনেহ'লে লয় তেতিয়া আপোনাৰ ষ্টিমুলাছ মাই চইচ এণ্ড মাই ৰেছপন্স অৰ্থাৎ উদ্দীপক মোৰ নিৰ্বাচন আৰু সেইদৰে মোৰ প্ৰতিক্ৰিয়া হ'ব গতিকে চইচ ইজ ইয়ৰ্ছ আপুনি তেনেদৰে নিৰ্বাচিত কৰিব এটা বেয়া বা ঋণাত্মক ভাৱেৰে আপুনি কেতিয়াও এটা ভাল দিনৰ আশা কৰিব নোৱাৰে আৰু এটা ধনাত্মক দৃষ্টিভংগীৰে আপোনাৰ দিন কেতিয়াও বেয়া নাযায় আপোনালোকে এই ভিডিঅ'টো যে চাই আছে কিয় চাই আছে বাৰু মটিভেশ্যন মিনছ মটিভ প্লাছ একশ্যন অৰ্থাৎ অভিৰুচন গতি আৰু ক্ৰিয়া সক্ৰিয় কৰি তুলিবলৈ আপোনালোকক সক্ৰিয় অৰ্থাৎ আগ্ৰহৰ অনুভূতিৰ ভাৱ মনত জগাই তুলিবলৈ মটিভেশ্যন ইজ এ ফায়াৰ ফ্ৰম উইডিন হয় অভিৰুচন হ'ল ভিতৰৰ এটুকুৰা জুই কোনোবাই আহি প্ৰজ্বলিত কৰিলে ই আপোনভাৱে ক্ষিপ্ৰভাৱে জ্বলি উঠে অৰ্থাৎ আভ্যন্তৰীণ অভিৰুচন কিছুমানৰ এই অভিৰুচন ইনবৰ্ণ থাকে অৰ্থাৎ জন্মগত হয় তেওঁলোকে কোনো পৰিস্থিতিয়ে যদি তেওঁলোকৰ অভিৰুচন মনৰ পৰা জন্মগত হয় বা মনৰ পৰা নিজেই আহে তেনেহ'লে তেওঁলোকক কোনো পৰিস্থিতিয়ে তলাব নোৱাৰে পাৰ্চুৱেট টু হাৰ্ড ৱৰ্ক কঠিন পৰিশ্ৰমৰ বাবে নিজক পৰিচিত কৰক যেনেকৈ এটা পৰুৱাই 10তকৈ 50 গুণ গধুৰ ওজন বহন কৰিব পাৰে তেনেকৈ আপুনিও কঠিন শ্ৰমৰ বাবে নিজকে পৰিচিত কৰিব পাৰে আপুনি আপোনাৰ ভৱিষ্যতৰ দায়িত্ব নিজেই লওক বেছিকৈ এক্টিভ হ'বলৈ অৰ্থাৎ বেছিকৈ সক্ৰিয় হ'বলৈ বেছিকৈ উৎসাহী উদ্যমী অৰ্থাৎ এনথুচিয়াষ্টিক হ'বলৈ বেছিকৈ উৎপাদনশীল হ'বলৈ অৰ্থাৎ প্ৰডাক্টিভ হ'বলৈ বেছিকৈ সৃষ্টিশীল হ'বলৈ অৰ্থাৎ ক্ৰিয়েটিভ হ'বলৈ বেছিকৈ মনোযোগ দিবলৈ অৰ্থাৎ ফ'কাছড হ'বলৈ বেছিকৈ অনুশাসিত হ'বলৈ অৰ্থাৎ ডিচিপ্লিন হ'বলৈ বেছিকৈ ফলদায়ক হ'বলৈ অৰ্থাৎ ইফেক্টিভ হ'বলৈ আৰু বেছিকৈ কৃতকাৰ্য হ'বলৈ অৰ্থাৎ ছাকচেছফুল হ'বলৈ আপুনি যিকোনো পৰিস্থিতি মোকাবিলা কৰিবলৈ আপুনি কিমান সক্ষম থিংক অফ অল ইয়ৰ ছাকচেছ ইন দ্য পাষ্ট আপুনি আপোনাৰ অতীতৰ বা আপোনাৰ আগৰ কৃতকাৰ্যতাৰ কথা ভাবক কেনেদৰে আপুনি ইমান প্ৰতিকূল অৱস্থাতো কৃতকাৰ্য হৈছিলে স্বামী বিবেকানন্দই কৈছিলে ষ্ট্ৰেংথ ইজ লাইফ উইকনেছ ইজ ডেথ অৰ্থাৎ শক্তিমত্তাই জীৱন আৰু দুৰ্বলতাই হৈছে মৃত্যু আপুনি বাৰু আপোনাৰ জীৱনৰ প্ৰতিচিত্ৰ তৈয়াৰ কৰিছেনে যদি কৰা নাই তৈয়াৰ কৰক তাৰ বাবে কিছু কৌশল আছে স্মাৰ্ট গ'ল স্পেচিফিক অৰ্থাৎ নিৰ্দিষ্ট
মিজাৰেবল জুখিব পৰা হ'ব লাগিব, একশ্যনেবল ক্ৰিয়াশীল হ'ব লাগিব, ৰিয়েলিষ্টিক বাস্তৱ হ'ব লাগিব, টেঞ্জিবল সময় উপযোগী অৰ্থাৎ টাইম ফ্ৰেমড হ'ব লাগিব। তাৰ বাবে SWOT টাস্ক আছে অৰ্থাৎ ষ্ট্ৰেংথ শক্তি, উইকনেছ দুৰ্বলতা, অপৰচুনিটিজ সুবিধাসমূহ আৰু থ্ৰিটছ অৰ্থাৎ বাধা বা ভীতি প্ৰদৰ্শন এইসমূহৰ কথাও আপুনি জানিব লাগিব। অৰ্থাৎ আপোনাৰ জীৱনৰ প্ৰতিচিত্ৰ তৈয়াৰ কৰিবলৈ এইখিনি আপুনি জানিব লাগিব। এতিয়া আহিলো পিপল স্কিল অৰ্থাৎ মানুহৰ কৌশলসমূহলৈ। মানুহৰ কৌশলসমূহ হৈছে ৰসিকতাবোধ, ধৈৰ্য, আলাপ আলোচনা বা সন্ধিস্থাপন, যোগাযোগ স্থাপনৰ কৌশল আৰু ব্যক্তিগত কৌশল। সেন্স অফ হিউমাৰ অৰ্থাৎ ৰসিকতাবোধ মানুহৰ জীৱনৰ বা মানুহৰ এটা খুব প্ৰয়োজনীয় কৌশল। আমাৰ বহুতৰে মাজত ৰসিকতাবোধ আছে। ৰসিকতাবোধৰ প্ৰয়োজনীয়তা কি? ই আপোনাক পাৰ্গত কৰি তোলে, ই আপোনাক সকলোৱে ভাল পাব, আপোনাৰ চিন্তাসমূহ দূৰ কৰে, মানুহৰ লগত মিলামিছাত সহায় কৰে। তাৰ পাছৰ কৌশলটো হৈছে ধৈৰ্য, এটা খুব ডাঙৰ গুণ, মহৎ গুণ ধৈৰ্য। উত্তেজিত বা খং নুঠাকৈ পলম হোৱাটো সহ্য কৰিব পৰাটোৱে হৈছে ধৈৰ্য। কিন্তু আমি যেতিয়া অধৈৰ্য হওঁ আমাৰ কি হয়? আমি অলপতে অসহ্য হওঁ, অদৰকাৰী অনুভৱ কৰোঁ, মনত আমাৰ উদ্বেগ জন্মে, খং উঠে, হতাশ হওঁ, দিশহাৰা হওঁ আৰু পাহৰি যাব পাৰোঁ। ইণ্টাৰপাৰ্চনেল স্কিল কি হ'ব পাৰে? শুনা বা প্ৰশ্ন সোধা, ভাষা আৰু যোগাযোগ স্থাপন কৰা, মতানৈক্য সমাধান কৰা। কেনেকৈ আপুনি ডেভেলপ কৰিব বা আপুনি গঢ় দিব, বিকশিত কৰিব? দৃঢ়তাবোধ অৰ্থাৎ এছাৰ্টিভনেছ আপুনি বিকশিত কৰিব লাগিব, দায়িত্ববোধ গ্ৰহণ কৰিব লাগিব, মতানৈক্য আপুনি বা মত বিৰোধ সমাধান কৰিব পাৰিব লাগিব, কিছুমান কথা আপুনি এৰাই চলিব পাৰিব লাগিব, কিছুমানত জোৰ দিব কৰিব লাগিব, কিছুমান মিলাব পাৰিব লাগিব আৰু এৰা ধৰাৰ মাজেৰে চলিব লাগিব। আমি জীৱনৰ স্তৰটো এনেকুৱা এটা স্তৰলৈ নিব লাগিব যে ইউ আৰ অ'কে, আই এম অ'কে, যে আপুনিও ঠিক আছে, ময়ো ঠিক আছো। এনেকুৱা নহয় যে আই এম অ'কে বাট ইউ আৰ নট অ'কে, এনেকুৱা ধৰণৰ নহয়। আমি মতানৈক্য কিছুমান আমি সমাধান কৰিব পাৰিব লাগিব। নিজৰ লগত কথা বতৰা, হোৱাট ইজ ছেল্ফ টক? আমাৰ মন মগজুত অহৰহ চলি থকা কথোপকথন বা ভাৱধাৰাসমূহেই হৈছে ছেল্ফ টক। নিজৰ লগত হোৱা কথা বতৰাই আমাৰ মনৰ অৱস্থা, ভাৱত প্ৰভাৱ পেলায় আৰু আমাৰ ব্যৱহাৰত প্ৰভাৱ পেলায়। আপুনি নিগেটিভ থটছ বা ঋণাত্মক চিন্তাৰ লগত কেনেকৈ মোকাবিলা কৰিব? তাৰ বাবে কৌশল আছে। ডিটেক্ট অৰ্থাৎ আনকনচিয়াছ মাইণ্ডত আমাৰ বা অৱচেতন মনত আহি থকা আপোনাৰ নিগেটিভ থটছবিলাক আপুনি বিচাৰি উলিয়াব লাগিব। ডিছৰাপ্ট অৰ্থাৎ বেয়া ভাৱবোৰ আপুনি অহা বন্ধ কৰিব লাগিব। ডিছপিউট যুক্তি সহকাৰে ভাৱসমূহ পুনৰ নিৰ্মাণ কৰিব লাগিব আৰু নতুন বেনিফিচিয়েল ইফেক্টছ অৰ্থাৎ নতুন ফলাফল নিৰ্মাণ কৰিব পাৰিব লাগিব। কেতিয়াবা আমাৰ মন কিছুমান অযথা চিন্তাই ভাৰাক্ৰান্ত কৰে, অৰ্থাৎ ইয়াত আটাইতকৈ বেয়া কি হ'ব পাৰে বা ফলাফল কি হ'ব। কেতিয়াবা আমি নিজক দোষাৰোপ খুব কৰোঁ কিছুমান কথাত, কেতিয়াবা আকৌ কিছুমান কথাত আমি আনক খুব দোষাৰোপ কৰোঁ। কি ভাল কি বেয়া, শুদ্ধ অশুদ্ধ, কৃতকাৰ্য অকৃতকাৰ্য, এনে কিছুমান ভাৱধাৰাই আমাৰ মনটো ভাৰাক্ৰান্ত কৰি তোলে আৰু এনেধৰণৰ ভাৰাক্ৰান্ত চিন্তাই আমাক কেতিয়াবা বেছিদিনীয়া হ'লে বিপদ আনিব পাৰে। মেনেজিং ইম'শ্যনছ, কেনেকৈ আপুনি ভাৱৰ পৰিচালনা কৰিব? আমাৰ খং, উদ্বেগ, হতাশা, আনন্দ, ভয়, এইসমূহ ভাৱ আমাৰ সদায় থাকিবই। জীৱনটোত থাকিলে আমাৰ এই ভাৱসমূহ প্ৰত্যেক দিনা প্ৰত্যেক মুহূৰ্ততে থাকিব, কিন্তু এইখিনি আপুনি পৰিচালনা বা মেনেজমেণ্ট কৰিব পাৰিব লাগিব। কিছুমান ষ্ট্ৰেটেজি আছে, কৌশল আছে। এংগাৰ, এংজাইটি, ডিপ্ৰেশ্যন, ABC স্কিল অৰ্থাৎ এৱাৰনেছ, সচেতনতা, বেলেঞ্চ অৰ্থাৎ সমতুল্য কৰা আৰু কণ্ট্ৰল নিয়ন্ত্ৰণ কৰা। ষ্টপ আৰু এটা কৌশল আছে। ষ্টপ এছ ফৰ ৰখা, ষ্টপ, থিংক ভাবা, লক্ষ্য কৰা, অবজাৰ্ভ, প্ৰচিড অৰ্থাৎ আকৌ আৰম্ভ কৰা। কি আপুনি ষ্টপ কৰিব? যেতিয়া আপোনাৰ বেয়া ভাৱ আহে বা মানে আপোনাৰ বেলেগ খং আহে, হতাশ আহে, ভয় আহে, ডিপ্ৰেশ্যন আহে, তেতিয়া আপুনি অলপ সময় ৰ'ব। যদি খং বেছিকৈ আহে অলপ সময় ৰ'ব, পজ দিব। পজ দুটা বাটন থাকিব লাগে আমাৰ তাত, এটা হৈছে ষ্টপ, এটা হৈছে পজ। অলপ ৰ'ব, থিংক আৰু ডিপ ব্ৰেথ, টেক ডিপ ব্ৰেথ, দীঘলকৈ উশাহ ল'ব।
অবজাৰ্ভ শাৰীৰিক কি পৰিৱৰ্তন হৈছে আপুনি সেইটো লক্ষ্য কৰিব এতিয়া আপুনি কেনেধৰণৰ অনুভৱ কৰিছে এইখিনি কৰাৰ পাছত আপুনি কেনেধৰণৰ অনুভৱ কৰিছে আৰু তাৰ পাছত আপোনাৰ মনত কি খেলাইছে এতিয়া আপুনি প্ৰচিড অৰ্থাৎ আগবাঢ়ক লাভ LOVE লিসেন অৰ্থাৎ শুনা অবজাৰ্ভ লক্ষ্য কৰা ভিজুৱেলাইজ মনতে কল্পনা কৰা আৰু এক্সপ্ৰেছ অৰ্থাৎ বৰ্ণনা কৰা আমি হতাশা বা উদ্বেগ কেনেদৰে আমি পৰিচালনা কৰিম আপুনি একচেপ্ট কৰিব আপুনি ভাৱ গ্ৰহণ কৰক কিন্তু যুদ্ধ নকৰিব আপোনাৰ ভয় শংকাৰ পৰিমাণ লক্ষ্য কৰি দীঘলীয়া শ্বাস প্ৰশ্বাস বা দীঘলীয়া উশাহ নিশাহ লওক আপুনি সাধাৰণভাৱে ক্ৰিয়া কৰক আগৰ ষ্টেপসমূহ যদি পুনৰাই কৰিব লাগে তেনেহলে প্ৰয়োজন হলে পুনৰাই কৰক যদি ভয়ৰ বা উদ্বেগখিনি আমাৰ দীঘলীয়া হয় তেনেহলে আপুনি পুনৰ কৰক আৰু আটাইতকৈ ভাল ভাবক আমি কেনেকৈ সলনি কৰিব পাৰো আমি অশুদ্ধতাৰ পৰা শক্তিশালী স্তৰলৈ কেনেদৰে সলনি কৰিব পাৰো নিজকে সেইটোৱে আমি চাব লাগিব আমি অৰ্থাৎ মনক আমি খাদ্য দিব লাগিব আমাৰ এই পেণ্ডেমিকত এই COVID-19 পেণ্ডেমিক চলি আছে তাত আমাৰ ইমিউন সিস্টেমটো আমি যেনেদৰে আমি ষ্ট্ৰং কৰিব লাগে শক্তিশালী কৰিব লাগে ঠিক তেনেদৰে আমি মনকো আমি খুৰাক দিব লাগে যাতে আমাৰ মনখিনি সুস্থ হৈ থাকে নিজস্ব সচেতনতা অৰ্থাৎ নিজৰ সচেতনতা বঢ়াওক নিজক পৰিচালনা কৰক সামাজিক প্ৰেৰণাৰে আপুনি আগবাঢ়ক আৰু সহানুভূতি দেখাওক মানুহক আৰু ফলদায়ক সম্বন্ধ স্থাপন কৰক আপোনালোকে বাৰু এতিয়া যি অৱস্থাত আছে বা আপুনি যি পজিশনত এতিয়া আছে তাৰ বাবে আপুনি কিমানে থ্যাঙ্কফুল বা কৃতজ্ঞবোধ হয় বাৰু হয় কৃতজ্ঞতাবোধ আমাৰ জীৱনৰ এটা ডাঙৰ মানে এটা হেৰি হয় ডাঙৰ গুণ হয় গতিকে আমি যিকোনো পৰিস্থিতিত যদি আমাক কোনোবাই সহায় কৰিছে আমি নিজকো কৃতজ্ঞতা প্ৰদান কৰিব লাগে ভগৱানৰ ওচৰত কৃতজ্ঞতা প্ৰদান কৰিব লাগে মানুহ বা জীৱ-জন্তু যোনে আমাক আনন্দ প্ৰদান কৰিছে তেওঁলোকৰ ওচৰত আমি সদায় কৃতজ্ঞ হৈ থাকিব লাগে আৰু প্ৰাৰ্থনাৰ কথাটো ইয়াত আহে আমি সদায় প্ৰাৰ্থনাও কৰিব লাগে ইয়াৰ পৰা আমাৰ কিছুমান শাৰীৰিক লাভালাভ হয় আমাৰ দৈহিক শাৰীৰিক সক্ষমতা বঢ়ায় বিষ ফুহা আদিয়ে আমাক সহজে আমনি কৰিব নোৱাৰে আমাৰ ব্লাড প্ৰেছাৰ কমায় টোপনি ভাল হয় স্বাস্থ্য ভালে ৰাখে আৰু ডক্টৰৰ ওচৰলৈ কমকৈ যাব লগা হয় অৰ্থাৎ যিসকলে কৃতজ্ঞতা প্ৰকাশ কৰে নিতৌ তেওঁলোকে ডক্টৰৰ ওচৰত কমকৈ অহা যোৱা কৰিব লাগে সামাজিক লাভালাভ কি হয় আপুনি সহায়ক হৈ উদাৰ হয় ক্ষমাশীল হয় আপুনি বহিঃগামী কনফিডেন্ট হয় সোসাইটিৰ ওপৰত এটা সোসাইটিৰ ওপৰত কনফিডেন্ট আহে অকলশৰীয়া আপুনি কেতিয়াও অনুভৱ নকৰে আপোনাৰ বন্ধুবৰ্গ বেছি হ'বলৈ ধৰে মানসিক লাভালাভ কি হয় উচ্চ ধনাত্মক চিন্তাধাৰা হয় আপোনাৰ আপুনি বেছি সচেতন বেছি সজাগ আৰু জীৱন্ত হৈ উঠে আপুনি সুখী হ'বলৈ আৰম্ভ কৰে আপোনাৰ আত্মসন্মান বাঢ়ে জীৱনটো আপুনি উপভোগ কৰিব পাৰে মানসিক উৎকৰ্ষ বৃদ্ধি হয় কৃতজ্ঞতাবোধ স্বীকাৰ কৰা মানুহে জীৱনৰ যিকোনো আঘাত বা অসুস্থতা অনায়াসে পাৰ কৰি নিব পাৰে গতিকে আমি কৃতজ্ঞতা সদায় জনাব লাগে প্ৰতিদিনে দিনৰ শেষত তিনিটা বস্তু বা জীৱলৈ আমি কৃতজ্ঞতা প্ৰদান কৰিব লাগে আৰু আপোনাৰ জীৱনত যোনে বেছিকে প্ৰভাৱ পেলাইছে তেওঁলোকক লৈ বা যিকোনো এজন বা যিকোনো তেওঁলোকক লৈ আপুনি এখন কৃতজ্ঞতাৰে ভৰা চিঠি লিখক খুব দীঘলীয়া উইথ এক্সপ্লেনেশ্যন অৰ্থাৎ বৰ্ণনা সৈতে সেয়াও আপোনাক বহুতভাৱে ৰিলিফ দিব ফৰগিভনেছ এই ক্ষমা গুণটো আমাৰ বৰ ডাঙৰ গুণ এই গুণটোৱে আপোনাক হিল বা আৰোগ্য কৰি তুলিব আৰু আগবাঢ়ি যাবলৈ সহায় কৰিব আমি জীৱনত কিছুমান আমি হেৰাও কিছুমান শিকো খং কৰোঁ আৰু ক্ষমাদান কৰোঁ আমি গ্ৰহণ কৰোঁ আৰু কিছুমান আমি ৰিষ্ট'ৰ কৰোঁ ৰাখি থওঁ ক্ষমাদানৰ লাভালাভ কি হয় হতাশা কম হয় আত্মসন্মান বাঢ়ে উদ্বিগ্নতা কমে চিন্তা ভাৱনা দূৰ হয় খং উত্তেজনা কমিব ৰক্তচাপ নিয়ন্ত্ৰণ হ'ব আন্তঃব্যক্তিগত কৌশল বৃদ্ধি হ'ব আৰু অনিদ্ৰা দূৰ হ'ব এটা হিৰো স্কিল আছে আশা ইফিকেচি অৰ্থাৎ সক্ষমতা ৰেজিলিয়েন্স অৰ্থাৎ স্থিতিস্থাপকতা অৰ্থাৎ বেয়া অৱস্থাটো আপুনি মোকাবিলা কৰিব পৰা ক্ষমতা আৰু অপটিমিজিম অৰ্থাৎ
আশাবাদী। এতিয়া আহিলো আমাৰ কাউন্সিলিঙলৈ, অৰ্থাৎ আমি কেতিয়াবা ছাত্ৰ ছাত্ৰীসকলক বা কেতিয়াবা বয়োজ্যেষ্ঠসকলকো আমি কিছুমান গাইডেন্স বা আদেশ আমি দিব লগা হয়। কেনেদৰে আপুনি কিয় কাৰণে কৰিব? আপুনি সম্বন্ধ সম্পৰ্কে সহায় হ'বলৈ, গোপনীয়তা সম্পৰ্কে সমাধান সূত্ৰ হিচাপে, আৰু নিজৰ উৎকৰ্ষ সাধনৰ বাবে আপুনি যেতিয়া কাউন্সিল কৰিব তাৰ পৰা আপোনাৰ নিজৰো কিছুমান উপকাৰ সাধন হ'ব। শাৰীৰিক মানসিক কৌশলৰ অনুবৰ্তিতা। প্ৰথমতে আহক শাৰীৰিক অনুবৰ্তিতা। আপুনি যেতিয়া তেনেধৰণৰ এজন পাৰ্চন বা ছাত্ৰ ছাত্ৰী বা বয়োজ্যেষ্ঠৰ লগত কথা বতৰা পাতিব, তেতিয়া আপুনি কি হ'ব লাগিব? আপুনি পোনপটীয়া হ'ব লাগিব, খোলা হ'ব লাগিব, আপুনি হালি শুনিব লাগিব, তেওঁলোকক মন দি শুনিব লাগিব, দৃষ্টি সংযোগ কৰি শুনিব লাগিব, তেওঁ আই টু আই কণ্টেক্ট হ'ব লাগিব, আৰু শিথিল হ'ব লাগিব, অৰ্থাৎ ৰিলেক্স ফিল কৰিব লাগিব। তেওঁকো ৰিলেক্স ফিল কৰাব আৰু আপুনি নিজেও ৰিলেক্স ফিল কৰিব। মানসিক অনুবৰ্তিতা। আপোনাৰ মাতত আপোনাৰ উচ্চ স্বৰ হ'ব নোৱাৰিব, নালাগিব। স্পষ্ট উচ্চাৰণ হ'ব লাগিব আপোনাৰ তীক্ষ্ণতা আপুনি মন কৰিব। আপুনি কিছুমান কথাত জোৰ দিব লাগিব। আপোনাৰ কথাৰ গতিলে আপুনি লক্ষ্য কৰিব লাগিব, অৰ্থাৎ তেওঁলোকৰ লগত ডিল কৰোঁতে। গতিকে আমি আচলতে তেওঁলোকৰ প্ৰব্লেমবিলাক শুনিব লাগে। আমাৰ শ্ৰৱণ শক্তিটো ষ্ট্ৰং হ'ব লাগিব, শক্তিশালী হ'ব লাগিব। আমি কথা কৈ ভাল পাওঁ কিন্তু শুনি বেয়া পাওঁ, কিন্তু আচলতে নহয়, আমি শুনা শক্তিটো আমি বেছি কৰিব লাগে। কিছুমান নন ভাৰ্বেল কমিউনিকেশ্যন স্কিল আছে, অৰ্থাৎ ভাৱ মুদ্ৰাৰে যোগাযোগ আমি স্থাপন কৰিব পাৰিব লাগিব। কেনেদৰে কৰিব? শাৰীৰিক ভাষা, ভাৱভংগী, মুখৰ প্ৰকাশ, স্পৰ্শ, দৃষ্টি সংযোগ। কিছুমান ল'ৰা ছোৱালী এনেধৰণৰ আছে, দৃষ্টি সংযোগ কৰি কথা নকয়, তেওঁলোকে তলফালে এনেকৈ চাই বা ইফালে সিফালে চাই পেলাই কথা কয়। তেতিয়াও আমি গম পাব লাগিব, বা তেওঁ কিছুমানৰ স্পৰ্শ কৰিলে আমি অলপ কিবা এটা গম পাওঁ যে মানুহজন বা ল'ৰা ছোৱালীটোৰ কিবা এটা প্ৰব্লেম হৈ আছে বা মানুহজনৰ। গতিকে তেনেদৰে আমি তেওঁলোকক গাইডেন্স দিব পাৰোঁ। এক্সপ্ল'ৰিং ষ্টেজ, অৰ্থাৎ তেওঁলোকক আমি অন্বেষণ কৰিব লাগিব, সন্মান শ্ৰদ্ধা কৰিব লাগিব, সহানুভূতি দেখাব লাগিব, বাস্তৱমুখী হ'ব লাগিব, আৰু কৃত্ৰিমতা থাকিব নালাগিব, অকৃত্ৰিমতা হ'ব লাগিব। আণ্ডাৰষ্টেণ্ডিং ষ্টেজ, অৰ্থাৎ অন্তৰ্দৃষ্টি সম্পন্ন স্তৰ। এজন ব্যক্তিক তেওঁৰ মৌলিক স্তৰসমূহৰ ওপৰত আমি বুজিব পৰা ক্ষমতা থাকিব লাগিব, নিজকে প্ৰকাশ কৰিব পৰা ক্ষমতা, তাৎক্ষণিকতা বা ব্যৱধানহীনতা, আৰু মোকাবিলা কৰিব পৰা ক্ষমতা। একশ্যন প্লেন ষ্টেজ, ইয়াত লক্ষ্য নিৰ্ধাৰণ কৰা হয়, সৃজনীমূলক চিন্তা আৰু খোৰাক দিয়া হয়। আমাৰ শেষৰ শ্লাইডখনলৈ আজি আহিছোঁ, বৰ দীঘলীয়া হৈছে। ৰেচুৰেঞ্চ, অৰ্থাৎ ভৰসা দিয়া। আমি ছাত্ৰ ছাত্ৰীসকলক বা শিশুসকলক তেওঁলোকৰ সুৰক্ষাৰ বিষয়ে তেওঁলোকক ভৰসা দিব লাগিব। ৰুটিনছ, দৈনন্দিন কাম তেওঁলোকক নিৰ্ধাৰণ কৰিব লাগিব। বয়োজ্যেষ্ঠসকলে তেওঁলোকৰ নিয়মানুৱৰ্তিতা মানি চলিব লাগিব। খোৱা বোৱা, শাৰীৰিক শ্ৰম, ল'ৰা ছোৱালীয়ে যাতে খেলা ধূলা সময়মতে খেলা ধূলা কৰিছে, ব্যায়াম কৰিছে, পঢ়া শুনা কৰিছে, আৰু সুন্দৰভাৱে টোপনি গৈছে, এইখিনি আমি তেওঁলোকক নিৰ্ধাৰণ কৰিব লাগিব। আৰু ৰেগুলেশ্যন, নিয়ম কানুন মানি চলিব লাগিব, অৰ্থাৎ প্ৰাণায়াম, ব্যায়াম, গভীৰ শ্বাস প্ৰশ্বাসৰ ক্ৰিয়া, যোগ, ধ্যান আৰু প্ৰাৰ্থনা, সময়মতে খোৱা বোৱা আৰু শোৱা কাৰ্যত মন দিব লাগিব। এইখিনিকে কৈ মই আজিৰ আপোনালোকৰ পৰা বিদায় ল'বলৈ ওলাইছোঁ। আশা কৰোঁ ভিডিঅ'টিৰ পৰা আপোনালোকে নিশ্চয় কিছু হ'লেও উপকৃত হ'ব। ধন্যবাদ।